হেল্ল' গাইজ, মই আজি পথাৰলৈ আহিলোঁ মানে আজি আমাৰ নভূঁই সেইফালে ৰোৱনী মাটি ৰুই আছে। আপোনালোকে নাই দেখা চাগে, মই দেখাম আপোনালোকক। ফালে আমাৰ বৰমাই বিন্দাছকৈ বহি তামোল খাই আছে। আপোনালোকক ইউটিউবত উলিয়াই দিম দেই, ভিডিঅ'ত উলিয়াই দিম আকৌ। অঁ, গান এটা লগাই দিম। ওচৰলৈ গৈ আছোঁ ৰ'ব আপোনালোকক। অঁ, নাচি দিব, মই গৈ আছোঁ। এইকেইগৰাকী খুৰী আজি আমাৰ অতিথি। অঁ, কোনে কোনে কি ক'ব কৈ দিয়ক, কিবা কম কৈছিলে নহয়। অঁ, আজি বতৰটো ভাল হৈছে ন? আমি কঠীয়া কি ধানো কাটিছোঁ ন একেলগতে। আজি খালি বৰ ৰোৱা নাই আৰু। টেঙা খালোঁ, চুকা টেঙা খালোঁ। কষ্ট হৈছিলে দেই, মোৰ মা নাছিলে যে। মই লৈ আহিছোঁ নে এতিয়া, কেনেকুৱা লাগিছে? মই লৈ অহাত বেয়া লাগিছে নেকি? হে, মই লৈ আহিলে কি বেয়া লাগিছে নেকি? ৰখি যাব, চাব পাৰিব আপোনালোকে। আপোনালোককে উঠিছোঁ ন। হয় হয়, সঁচাকে দেই। এজনী আমাৰ বমাজনী ইমান ধুনীয়া জনী। কিবা এটা কওক। কি কম এতিয়া? কষ্ট কৰি আহিছোঁ খেতি কৰি পিনি। আমি নখাবলৈ যাম আৰু। আপুনিও কিবা এটা কৈ দিয়ক। বহুত কষ্ট কৰিবলগীয়া হৈছে। কালিও আহিছিলোঁ বুলি নাৰাখিলে। কালি থাকিম বুলি কৈছিলোঁ বুলি নাৰাখিলে মানে। আনোগে পথাৰলৈ, ঘৰলৈ যাওঁ এতিয়া। ধুই লওঁ। মাংস বনাবলৈ লৈছে। মই চব্জি কুটি দিলোঁ। এয়া মই চাহ আনিবলৈ আহিছিলোঁ বুলি কৈছিলোঁ যে, এয়া মই চাহ আনিবলৈ আহিছোঁ ৰোৱনীলৈ। এয়া গৈ আছোঁ। এজন আমাৰ দামোদৰ দেৱ আহিছে। আহক। আপুনি পথাৰলৈ কিয় আহিছে কওকচোন কিবা এষাৰ। নালাগে, লগত নাযাওঁ। চাহ খালে লৈ আহিম বাৰু। ভাতকে আনিবলৈ হ'ল বাৰু, মায়ে আনিব এতিয়া। মানুহকেইজনী চাই আছোঁ চেহেৰাটো। ঘৰলৈ যাব, সেইটোহে পুখুৰী পাত খাবগৈ আকৌ, ভাল লাগিব। এইবোৰ বাদ দিছোঁ। আজি আমি আপোনালোকক এডোখৰ ঐতিহাসিক ঠাইলৈ লৈ যাম। মোৰ লগত আছে মোৰ বিশেষজন। ব'লকচোন সেই ঠাইডোখৰত গৈ আপোনালোকক সেই ঠাইডোখৰৰ বুৰঞ্জীৰ বিষয়ে ক'ম। এইটো ছাইডত যে দেখিছে, এইটো ঐতিহাসিক মেছাগৰ পুখুৰী। ইয়াৰো বুৰঞ্জী আছে, আপোনালোকক পিছে পৰে এদিন জনাম দেই। এতিয়া আমি যাওঁ ব'লক আমাৰ গন্তব্যস্থানলৈ। কিবি অলপ কৈ আছিলোঁ জানেনে, যিহেতু মানে বতাহ বলি আছে, ভইচটো নাহিলে, সেইবাবে এনেকৈ কৈ দিলোঁ আৰু দেই। এতিয়া আমি আমাৰ গন্তব্যস্থান পালোহি। আপোনালোকেতো সকলোৱে জানে সতী জয়মতী কোন। আজি পিছে আমি সতী জয়মতীৰ বিষয়ে আলোচনা নকৰোঁ। আজি আমি সতী জয়মতীৰ পিতৃ
লাইথেপেনা বৰগোহাঁই তেওঁৰ বিষয়ে আলোচনা কৰিম। আমি আছোঁ তেওঁৰ মৈদামত। এয়া মৈদাম একদম পৰিত্যক্ত অৱস্থাত আছে। লাইথেপেনা বৰগোহাঁই জয়মতীৰ পিতৃৰ নাম। এইটো হৈছে লাইথেপেনা মৈদাম। লাইথেপেনা মৈদাম শিৱসাগৰৰ পৰা 9 কিলোমিটাৰ আঁতৰত মাদুৰী গাঁৱত অৱস্থিত। এই গাঁৱতেই সতী জয়মতীৰো জন্ম হৈছিল। এই মৈদামটো উচ্চতা আৰু মাটিকালি চৰাইদেউ স্বৰ্গদেউসকলৰ মৈদামৰ প্ৰায় সমানেই। মাদুৰীৰ জয়া চাহ বাগিচাৰ ভিতৰত আৰু ইয়াৰ আশে পাশে বহুতো মৈদাম আছে। কোৱা হয় এই সকলোবোৰ মৈদামৰ সৰহভাগেই লাইথেপেনা বৰগোহাঁইৰ পত্নী আৰু পুত্ৰৰ মৈদাম। তেওঁ 12গৰাকী পত্নী আৰু 24জন পুত্ৰ আৰু 13গৰাকী জীয়েক আছিল। এই জয়মতী আছিল আটাইতকৈ ডাঙৰ কন্যাগৰাকী। প্ৰায়বিলাক মৈদাম দুষ্টচক্ৰৰ লোকৰ হাতৰ পৰশত ধ্বংস হৈ কালৰ বুকুত জহি খহি গ'ল। তাৰে দুটামান মৈদাম আজিও অক্ষত অৱস্থাত আছে। তাৰে আটাইতকৈ সুউচ্চ মৈদামটো লাইথেপেনা বৰগোহাঁইৰ মৈদাম আৰু দ্বিতীয়টো তেওঁৰ পুত্ৰ কমলাকান্তৰ বুলি জনা যায়। ব'লকচোন আমি ওপৰৰ পৰা আপোনালোকক অকণমান দেখাম। ইয়াৰ কাষতে এজনা নামঘৰ আছে, নামঘৰজনা আপোনালোকক দেখাম ব'লক। এইখিনিতে কথা এটা কওঁ দেই, ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই।